গোলাঘাটত অসম চৰকাৰৰ মন্ত্ৰী ৰঞ্জিত দাস আৰু অজন্তা নেওগে প্ৰদান কৰে 296টা আত্মসহায়ক গোটক 6,76,00,000 টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংকৰ ঋণৰ মঞ্জুৰি পত্ৰ। পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত গোলাঘাট জিলাৰ পদুমণি উন্নয়ন খণ্ড পৰিদৰ্শন কৰাৰ লগতে উন্নয়ন খণ্ডৰ নিজাকৈ কৰা সেউজীয়া কেঁচা চাহপাতৰ খেতি পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে পূব উন্নয়ন খণ্ড আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সৌজন্যত উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত অংশ লৈ আত্মসহায়ক গোটৰ মাজত সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে নাৰী সবলীকৰণৰ ক্ষেত্ৰত মহিলা উদ্যোগী সৃষ্টিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে গ্ৰামাঞ্চলৰ উন্নয়নক অগ্ৰাধিকাৰ প্ৰদান কৰি ৰাজ্যখনত 27 মাহত 8.5 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে আত্মসহায়ক গোটসমূহক গোলাঘাটত উন্নত মানদণ্ডৰ ব্ৰেণ্ডত বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানত দুয়োগৰাকী মন্ত্ৰীয়ে 128টা আত্মসহায়ক গোটক প্ৰায় 2,26,00,000 টকাৰ সামূহিক বিনিয়োগ পুঁজি আৰু বেংক ঋণৰ মঞ্জুৰি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত জিলা আয়ুক্ত ডাক্তৰ পি উদয় প্ৰবীণেও বিভিন্ন আঁচনিৰ ওপৰত বক্তব্য প্ৰদান কৰে। উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক কৃষ্ণা বৰুৱা, সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা, গোলাঘাট নগৰ উন্নয়নৰ সভাপতি সঞ্জীৱ দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, পঞ্চায়ত প্ৰতিনিধি, উন্নয়ন খণ্ড বিষয়া, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, গোলাঘাটৰ বিষয়ববীয়াসকল, আত্মসহায়ক গোটৰ মহিলাসকল আৰু সহস্ৰাধিক স্থানীয় ৰাইজ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা পৰিলক্ষিত হয়। বিভিন্ন পঞ্চায়তৰ কাম কাজৰ ক্ষেত্ৰত উদ্যোগ কৰে, ব্লকৰ ক্ষেত্ৰত উদ্যোগ কৰে। আমাৰ এটা আজি কিছুদিন আগতে আমি সমগ্ৰ অসমতে আমি 3 লাখ মানুহৰ গৃহ প্ৰৱেশৰ অনুষ্ঠান কৰিছোঁ আৰু সেই সময়ত দেখিছোঁ আমাৰ এইটো ব্লকত প্ৰায় আমাৰ 798গৰাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ মানুহৰ ঘৰত গৃহ প্ৰৱেশৰ অনুষ্ঠান হৈছে। এতিয়া একেলগে 798গৰাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত গৃহ প্ৰৱেশ বা অসমৰ 3 লাখ মানুহৰ ঘৰত গৃহ প্ৰৱেশ, এইটো আমাৰ অসমৰ কাৰণে এটা সুন্দৰ নিদৰ্শন। আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত ইতিমধ্যে আমি অভিলেখ গঢ়িছোঁ। আজি কিছুদিন আগতে কম্বলৰ সভা হৈছিল আৰু সেই সভাত আমাৰ কমিশ্যনাৰ যিগৰাকী আছে পঞ্চায়ত বিক্ৰম কৰি কৰ্ণাটকত মাতিছিলে ভাষণ দিবলৈ যে অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ সফলতাৰ আৰু কি নেপথ্য কি কথা মষ্ট ফাৰ্ষ্ট গ্ৰ'য়িং ষ্টেট বুলি ডিক্লেয়াৰ কৰিছিলে। কাৰণ কিয় আমি যোৱা 27টা বছৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু তেখেতৰ কৰ্ম সংস্কৃতিক আমি আধাৰ হিচাপে আমি বিশেষকৈ আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে, একেবাৰে বিডিঅ'সকলে, পঞ্চায়তৰ ছেক্ৰেটাৰী, PRA-সকলে, JRS, GPC সকলে ইউনাইটেডলি কাম কৰা ফলস্বৰূপে অসমত ভাৰতবৰ্ষত এটা অভিলেখ সৃষ্টি হৈছে। এই কৰ্ম সংস্কৃতিৰ জৰিয়তে যদি আমি আগুৱাই যাব পাৰোঁ, নিশ্চিত ৰূপত আমাৰ সন্মুখত যি সপোন আছে, আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰসমূহ কমপ্লিট কৰাৰ পিছত যিসকলে ঘৰ এতিয়াও পোৱা নাই বা গৃহহীন হৈ আছে, তেওঁলোকৰ প্ৰতি চিন্তা কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী আৱাস যোজনা। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈৰ ৰিপৰ্ট, নিজা খবৰ।